হেল্ল' অসমবাসী ৰাইজ টপ 10 আছামিছৰ আমাৰ আজিৰ ভিডিঅ'টোত আটাইতকৈ বেছি লাইক পোৱা 10টা অসমীয়া গীতৰ সবিশেষ লৈ মই উপস্থিত হৈছোঁ আপোনালোকৰ ওচৰত। আমাৰ আজিৰ তালিকাখনৰ 10 নম্বৰ স্থানত থকা গীতটো হ'ল বোকা। কুসুম কৈলাশ আৰু প্ৰিয়ংকা ভৰালীয়ে কণ্ঠদান কৰা এই গীতটোক 3,16,000 জন মানুহে লাইক কৰিছে আৰু লগতে এই গীতটোত থকা মুঠ ভিউজৰ সংখ্যা হ'ল 34 মিলিয়ন। আমাৰ আজিৰ তালিকাখনৰ 9 নম্বৰ স্থানত থকা গীতটো হ'ল সৰু মানুহ। অসমৰ নৱপ্ৰজন্মৰ ৰেপাৰ কুলদীপে কণ্ঠদান কৰা এই গীতটোক 3,48,000 জন মানুহে লাইক কৰিছে আৰু লগতে এই গীতটোত থকা মুঠ ভিউজৰ সংখ্যা হ'ল 11 মিলিয়ন। আমিতো সৰু মানুহ সৰু হৈ থাকিম, কথা কাগজতে সপোনবিলাক আঁকিম, মিছা চাল মাৰি নিদু। আমাৰ আজিৰ তালিকাখনৰ 8 নম্বৰ স্থানত থকা গীতটো হ'ল এটা কথা কোৱা না। আমাৰ আটাইৰে মৰমৰ জুবিন গাৰ্গ আৰু শিশু শিল্পী হৰ্ষিতা ভট্টাচাৰ্যই কণ্ঠদান কৰা এই গীতটোক 3,53,000 জন মানুহে লাইক কৰিছে আৰু এই গীতটোত থকা মুঠ ভিউজৰ সংখ্যা হ'ল 51 মিলিয়ন। আমাৰ আজিৰ তালিকাখনৰ 7 নম্বৰ স্থানত থকা গীতটো হ'ল চিলা। আমাৰ আটাইৰে মৰমৰ জুবিন দাই কণ্ঠদান কৰা এই গীতটোক 3,54,000 জন মানুহে লাইক কৰিছে আৰু এই গীতটোত থকা মুঠ ভিউজৰ সংখ্যা হ'ল 23 মিলিয়ন। আমাৰ আজিৰ তালিকাখনৰ 6 নম্বৰ স্থানত থকা গীতটো হ'ল জীপাল 2.0। অসমৰ নৱপ্ৰজন্মৰ জনপ্ৰিয় সংগীত শিল্পী সান্নিধ্য গোৱাই কণ্ঠদান কৰা এই গীতটোক 3,55,000 জন মানুহে লাইক কৰিছে আৰু এই গীতটোত থকা মুঠ ভিউজৰ সংখ্যা হ'ল 17 মিলিয়ন। আমাৰ আজিৰ তালিকাখনৰ 5 নম্বৰ স্থানত থকা গীতটো হ'ল বিয়া। আচুৰ্য বৰপাত্ৰই কণ্ঠদান কৰা এই গীতটোক 3,84,000 মানুহে লাইক কৰিছে আৰু এই গীতটোত থকা মুঠ ভিউজৰ সংখ্যা হ'ল 21 মিলিয়ন। আমাৰ আজিৰ তালিকাখনৰ 4 নম্বৰ স্থানত থকা গীতটো হ'ল তোমাকে নাপালে। বিকি কলিতা আৰু বৰষা বৰাই কণ্ঠদান কৰা এই গীতটিক 4,03,000 জন মানুহে লাইক কৰিছে আৰু এই গীতটিত থকা মুঠ ভিউজৰ সংখ্যা হ'ল 30 মিলিয়ন। তোমাকে নাপালে মৰু মৰু যেন লাগে, তুমি শুন বুজানে। আমাৰ আজিৰ তালিকাখনৰ 3 নম্বৰ স্থানত থকা গীতটো হ'ল চেৰেংকৈ। পাপৰি গগৈয়ে কণ্ঠদান কৰা এই গীতটোক 5,30,000 জন মানুহে লাইক কৰিছে আৰু এই গীতটোত থকা মুঠ ভিউজৰ সংখ্যা হ'ল 58 মিলিয়ন। আমাৰ আজিৰ তালিকাখনৰ 2 নম্বৰ স্থানত থকা গীতটো হ'ল কৈ নিদিয়া কিয়। আমাৰ আটাইৰে মৰমৰ পাপন দা আৰু শ্ৰেয়া ঘোষালে কণ্ঠদান কৰা এই গীতটিক 5,80,000 জন মানুহে লাইক কৰিছে আৰু এই গীতটিত থকা মুঠ ভিউজৰ সংখ্যা হ'ল 36 মিলিয়ন। আমাৰ আজিৰ তালিকাখনৰ 1 নম্বৰ স্থান শুৱনি কৰি আছে ভগৱান শ্ৰীকৃষ্ণৰ নামত সমৰ্পিত এটি বাঁহীৰ সুৰে। অসমৰ জনপ্ৰিয় বাঁহীবাদক লক্ষীনন্দন লাহনৰ বাঁহীত প্ৰাণ পাই উঠা কৃষ্ণা থিম শীৰ্ষক এই বাঁহীৰ সুৰটোক সৰ্বমুঠ 6,30,000 গৰাকী মানুহে লাইক কৰিছে আৰু লগতে এই বাঁহীৰ সুৰটোত থকা মুঠ ভিউজৰ সংখ্যা হ'ল 21 মিলিয়ন। উল্লেখযোগ্য যে এই বাঁহীৰ সুৰটো ষ্টাৰ প্লাছ নামৰ টেলিভিছন চেনেলটোত প্ৰচাৰিত ধাৰাবাহিক মহাভাৰতৰ কৃষ্ণা কৃষ্ণা শীৰ্ষক গীতটোৰ পৰা লোৱা হৈছে। গতিকে ৰাইজ আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। আপোনালোকৰ সুবিধাৰ্থে আজিৰ তালিকাখনত উল্লেখ কৰা আটাইকেইটা গীতৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। পৰৱৰ্তী ভিডিঅ'টোত পুনৰ লগ পাম। ধন্যবাদ।